পইঠা লাংচু কিমান আহিছে? নুমল মমিন বোকাজানটোতো বহুত কম আহিছে। আহিছে নেকি কিমান? আৰু এবাৰ হাত দাঙক বোকাজানৰ পৰা অহা। আচ্ছা, এতিয়া হাত দাঙিছে অলপ। পিছফালে পুৰা ঠিক আছে। আজি যি নহওক, এতিয়া আমাৰ মিটিংখন হওঁতে বৰষুণ নাই, ধুনীয়া ঠাণ্ডা বতৰ, হয়নে নহয়? ভাল লাগিছে নে নাই? আজি আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সহপ্ৰভাৰী বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়া, মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়া, সন্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া, দৰ সিং ৰংহাং ডাঙৰীয়া, ৰূপ সিং তেৰণ ডাঙৰীয়া, আমাৰ ডিমা হাছাও জিলাৰ সভাপতি প্ৰধানমন্ত্ৰী হয় তাৰ বাবে সংকল্প ল'বলৈ আমি ইয়াত সকলোৱে সমাবেত হৈছো। আমি বনাম নে নাই মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী? আকৌ বনাম নে নাই মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী? সকলোৱে সাজু হ'ব লাগিব যাতে আমি অহা 1 বছৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে দিনে নিশাই কাম কৰোঁ, দলটোক শক্তিশালী কৰোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমি যাতে দেশৰ প্ৰধানমন্ত্ৰী কৰি নিৰ্বাচিত কৰিব পাৰোঁ। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিকাশৰ গংগা अपराधियों का आक्रमण, घोटाले और हिंसा और भारत के सुरक्षा पर आंच डालने का काम था जो सत्ता में थे। 9 साल में भारत की छवि पूरी तरह से बदल गया है। आज अगर आप देखें, जहां हमारे आदरणीय प्रधानमंत्री जी जाते हैं, जैसे पिछले हफ्ता उन्होंने विदेश गए थे, ऐसे बहुत बड़ा जनसंख्या के सामने ऑस्ट्रेलिया डॉक्टर हेमंत बिश्व शर्मा जी के प्रयास के जरिए बहुत सारे ऐसे ग्रुप्स हैं जिनके समस्याएं थे। जो आसाम की छवि क्या थी, आसाम के लॉ एंड ऑर्डर सिचुएशन क्या था, यहां इन्हीं इलाकों में लॉ एंड ऑर्डर सिचुएशन क्या था। पिछले 2 साल उसी दिशा में डॉक्टर हेमंत बिश्व शर्मा जी ने आसाम को ले रहे हैं एक विकसित प्रदेश बनाने के लिए। मोदी जी के नेतृत्व में भारत की अर्थनैतिक व्यवस्था अभी दुनिया में 5 नंबर में पहुंच चुका है।